আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ হাতত পিন্ধা সোণালী আঙুঠিটোৰ এটা বিশেষ ধৰণৰ কাহিনী আছে। এই আঙুঠিটো বহু হাজাৰ বছৰ আগৰ মিছৰৰ কাৰাসকলৰ যুগৰ এটা বিশেষ সোণালী আঙুঠি আছিল। এই আঙুঠিটোত সূৰ্য দেৱতাৰ চিন খোদিত আছিল। এই আঙুঠিয়ে শাসন ক্ষমতা নাথাকে, ই আত্মাৰ কণ্ঠ জাগ্ৰত কৰা বুলি জনা যায়। এই আঙুঠিৰ শক্তিয়ে ধন সম্পদৰ মোহ নুবুজে, ই বুজে কেৱল সত্য। এই আঙুঠি অসমলৈ আহিছিল জুবিন দাৰ আঙুলিত। দাদাই যেতিয়া প্ৰথমবাৰ আঙুঠি পিন্ধে তেওঁৰ বুকুৰ ভিতৰত জাগ্ৰত হৈছিল মানুহৰ দুখ বেদনাৰ এটা গভীৰ সুৰ। জুবিন দাই যেতিয়াই দুখীয়া মানুহৰ বাবে গীত গাইছিল এই আঙুঠিটো বহুত গৰম হৈছিল, আৰু যেতিয়া অসমৰ মানুহৰ বাবে গীত গাইছিল এই আঙুঠিটো উজলি উঠিছিল। ভাড়াসকলৰ মতে এই আঙুঠি পিন্ধাজন এজন এনে ৰজা হ'ব যাৰ কোনো সিংহাসন নাথাকিব, কিন্তু তেওঁৰ কণ্ঠ এজন ৰজাতকৈ কম নহ'ব। এই আঙুঠিটো পিন্ধাজন অন্যায়ৰ বিৰুদ্ধে মাত মাতিব, তেওঁ জনতাৰ হৃদয়ৰ ৰজা হ'ব, এজন মাটিৰ সৈতে জড়িত এজন সুকন্ঠী হ'ব, যি জগত পোহৰাই তুলিব। এইটো কাহিনী বিশেষভাৱে সংগ্ৰহিত।